हेलो बंधुकल मैं आइसो আজি বকত থকা এটা ৰাজাপাৰাৰ হনুমান মন্দিৰলৈ এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। আজি আপোনাক দেখুৱাম এটা বকত থকা এটা হনুমান মন্দিৰ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ পিছফালে চাওক শাল বাগান, এই শাল গছ এই চাওক এই শাল গছ আমি গৈ আছো বকত ৰাজাপাৰা মন্দিৰলৈ। নাই আৰু বেছি সময় নাই আৰু পাম ইয়াৰ আপোনাৰ বেকগ্ৰাউণ্ডলৈ দেখাই দিছোঁ তাৰপিছত আপোনালোকৰ আমি গৈ আছো। এতিয়া শাল বাগানৰ মাজে মাজে গৈ আছো। আমাৰ চাইডে শাল গছ আমি আমাৰ লগে লগে আপোনালোক আহি থাকক। আজি আপোনালোকক এটা সুন্দৰ মন্দিৰ দেখুৱাম। আগতে কৈছে নহয় ৰাজাপাৰা মন্দিৰ আহি যাওক এতিয়া দায়িত্ব আমি চুল কৰি আহি আছো। হয়তো দেখাই দিছে আপোনাৰ চিলটো দেখাই দিছে ভালকে দেখাই দিয়া, দলংখন ভালকে দেখাই দিয়া, ঘূৰাই দিয়া। গাড়ী চাবা মোবাইল গুচি যাব পাৰে, গাড়ী চাবা মোবাইল গুচি যাব আমাৰ ভিডিঅ' বনাই। এইটো হৈছে ৰাজাপাৰাত থকা হনুমান মন্দিৰ। আপোনালোকৰ ওচৰলৈ গৈ দেখাই আছোঁ ভালদৰে মন্দিৰটো। আহক মোৰ লগত আহি থাকক, ভিডিঅ'টো স্কিপ নকৰিব। হৈছে হনুমান মন্দিৰ, শ্ৰী শ্ৰী ৰাম মন্দিৰ। এই সকলো ভিতৰলৈকে সোমাই দেখাই আছোঁ। ইয়াত জাননী এটা আছে মন্দিৰৰ দৰ্শনৰ সময়সূচী ৰাতিপুৱা 7 বজাৰ পৰা দুপৰীয়া 1 বজালৈ, আৰু আপোনালোকে আৰু পাব আবেলি 4 বজাৰ পৰা 8 বজালৈ। ইয়াত এটা নিয়মাৱলী আছে, ইয়াৰ সম্পূৰ্ণ আপোনালোকক দেখাই দি আছোঁ। বকত ৰাজাপাৰা হনুমান মন্দিৰলৈ সোমাই গৈ আছোঁ। আপোনালোকে সোমাই আহক, ইয়াৰ মন্দিৰ সোমাই গৈ আছোঁ। আমি আগুৱাই গৈ আছোঁ। ইয়াত ভক্তিমূলক গান বজি আছে। সম্পূৰ্ণ ভিউটো দেখাই দি আছোঁ। এয়া হয়তো জিৰণি কথা, এইটো আপোনালোকে আহিলে ইয়াত জিৰাব পাৰে। ইয়াত আছে কেইটামান শহাপহু, আপোনাক দেখাই দি আছোঁ শহাপহুকেইটা। এয়া চাওক সুন্দৰ শহাপহু, এয়া আপোনালোকে দেখিবলৈ পাইছে সুন্দৰ শহাপহু। ওচৰলৈ দেখাই দি আছোঁ শহাপহুকেইটা। মন্দিৰ ৰাতিপুৱা 6টা বজাত কৰোঁ। 6টা বজাত 8টা 9টা বজাত আৰতি হয়। 8টা 9টা বজাত মানুহ আহি থাকে। 1টা বজাত মন্দিৰ ভোগ লাগে। প্ৰসাদ চসাদ দি মন্দিৰ বন্ধ কৰি দিয়ে। আৰু 4টা বজাত 4টা খুলি ৰাতি 8টা বজাত আকৌ ডেইলি য'ত কিছুমান যে আহিব খোজে ইয়াত মন্দিৰটোলৈ কিবা বাৰ বন্ধ থাকে নেকি? সপ্তাহ বাৰ বন্ধ থাকে নেকি? সপ্তাহ নালাগে, কিন্তু 1টা বজাৰ পৰা 4টা বজাত সেইটো বন্ধ প্ৰত্যেক দিনে আহিব পাৰে। ইয়াত প্ৰত্যেক দিনে আহিব পাৰে, সদায় আহিব পাৰে। 1টা বজাত বন্ধ থাকে। 1টা পৰা 4টা কোনো বাৰ বন্ধ নাই। খালি কি টাইমটো মেনেজ কৰিব আহিব লাগে। আপোনালোকে আহিব পাৰে ইয়াত। সুন্দৰ ভাল লাগিছে, মই আজি আহিছোঁ, মোৰ ভাল লাগিছে। সুন্দৰ, ধন্যবাদ। আপোনালোক ইয়াৰে সম্পূৰ্ণ লোকেশ্যনটো দেখাই আছোঁ। ইফালে আপোনালোক দেখাই আছোঁ। আপোনাৰ যদি শৌচ পেচাব লাগে আপোনালোক দেখাই আছোঁ। ইফালে জেনুৰ আৰু বয়জত আছে, সকলোখিনি সুবিধা আছে। সুন্দৰ বান্ধব বাগিছে। ইয়াত আহিলে মনটোৱে ভাল লাগি যায়। जय हनुमान ज्ञान गुण सागर, जय कपीस तिहु लोक उजागर, रामदूत अतुलित बलधाम, रामदूत बलधाम की पवन पुत्र बिरवा।